নমস্কাৰ, মই নাজমিন আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ প্ৰতিমানৰ লাইফলৈ। বঙাইগাঁও জিলাৰ পৰা গোৱালপাৰা জিলা সংযোগী চলন্তপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা চীনাবাৰী দলঙৰ যি দুৰৱস্থা তাৰ ওপৰত এক প্ৰতিবেদন। যিকোনো মুহূৰ্তত গোৱালপাৰা আৰু বঙাইগাঁও সংযোগী ঘাইপথৰ যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হ'ব পাৰে। কাৰণ এইখন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে চীনাবাৰী বহুদিন আগৰ পৰাই চাৰিওফালে ভাগ মেলিছে। জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ নোলোৱাকৈ আৰু এইখন দলং মেৰামতি নকৰাকৈ চাৰিওফালে বাঁহেৰে বেৰ দি থৈ গৈছে আৰু জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিছে। কিন্তু এইখন দলং অতি সোনকালে যদি নিৰ্মাণ নকৰে, যিকোনো মুহূৰ্তত এইখন দলঙৰ ওপৰত দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে। গতিকে জিলা প্ৰশাসনে আমাৰ এইখন নিউজখন দেখাৰ পিছত জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। এই বিষয়ে আপুনি কি ক'ব? আজি ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ শালমাৰা জুগিগোপাৰ মাজত চীনাবাৰী এইটো ব্ৰিজ, আৰু এই ব্ৰিজখনত আজি যি অৱস্থা, জেওৰা দি চাৰিওপিনে জেওৰা দি আৰু মাজতো দেখা পাইছে, এইটো অতি পৰিতাপৰ বিষয়। যি এই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগ আছে, বিভাগে সম্পূৰ্ণভাৱে নিৰপেক্ষ ভূমিকা পালন কৰিছে, কোনো কাণ সাৰ দিয়া নাই। অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে, তাৰ পিছতো ইমান ব্যস্ততাপূৰ্ণ এইখন ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু ঘাইপথৰ মাজত চীনাবাৰীৰ মাজত যিখন ব্ৰিজ, অতি শোচনীয় অৱস্থা। এই ব্ৰিজখনৰ দৰে হিমন্ত বিশ্ব শৰ্মা, নীতিন গাডকাৰীৰ অৱস্থা, তেওঁলোকৰ এনেকুৱা অৱস্থা যে ভাষাত প্ৰকাশ কৰিব নোৱাৰি। কিন্তু কথাই কামৰ লগত কোনো মিল নাই। আপুনি দেখা পাইছে, আমি দেখা পাইছোঁ যে এই অৱস্থা। গতিকে যিকোনো সময়ত ডাঙৰ অঘটন এটা হ'ব পাৰে, যাতে এই ডাঙৰ অঘটনৰ পৰা আৰু এই গোৱালপাৰা বঙাইগাঁৱৰ মাজত সংযোগী ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত যিখন ব্ৰিজ, এই ব্ৰিজখনৰ অতি সোনকালে যাতে ৰাইজৰ কাৰণে চলাচল কৰাৰ কাৰণে সুচল কৰি তোলে, যাতে এই চাৰিওপানে যি অসুবিধা আছে, অসুবিধাসমূহ যাতে সমাধান কৰে, তাৰ বাবে আমি বঙাইগাঁও জিলা NSUৰ ফালৰ পৰা দাবী জনাইছোঁ।